আজি এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আজি মই বনাবলৈ লৈছোঁ চেং কচু। এই কচুখিনিবিধ আপোনালোকৰ চাইডে কি বুলি কয় জনাব। এই চেং কচুখিনিৰ লগত কণ বিলাহী কেইটামানো ভালদৰে ধুই লৈছোঁ। ইয়াত আমাৰ দৰকাৰ হ'ব আদা, নহৰু, শুকান জলকীয়া আৰু কেইটামান জালুক। এই সকলোখিনি ভালদৰে খুন্দনাত আমি গুড়ি কৰি ল'ম। ইয়াত আমাক দৰকাৰ হ'ব 2টা তেজপাত, 2টা শুকান জলকীয়া আৰু এপিচ মাছ। এইখিনি আমি তেলত ভালদৰে দি পেলাই আদা নহৰু কেঁচা গোন্ধটো নোযোৱালৈকে ভালদৰে আমি ভাজি ল'ম। তাৰ মাজতে আমি ইয়াত দিম অকণমান সোৱাদ অনুযায়ী হালধি। এইখিনি সকলোখিনি ভাজি হোৱা পাছতে কচুখিনি আৰু কণ বিলাহীখিনি আমি দি দিম। কণ বিলাহীখিনি বিশেষকৈ কচু অকণমান ধৰা ধৰা নিচিনা লাগে, সেইকাৰণে কচুখিনিত যদি বিলাহী আৰু জলকীয়া অকণমান সৰহকৈ দিয়া হয় তেতিয়া সেই ভাৱটো নাহে, সেইবাবে দিয়া হয়। আৰু এয়া ঘৰৰে কণ বিলাহী আৰু অকণমান জিৰা গুড়িও দিয়া হ'ল সোৱাদটো ভাল হ'ব কাৰণে, আৰু সেইটো আপোনালোকৰ নিজৰ কথা দিয়ে বা নিদিয়ে। আৰু এইখিনি ভালদৰে লৰাই মাছ পিচ দি পেলাই অলপ ভালদৰে লৰাই দিম আৰু এই সকলোখিনি ভালকৈ আমি লৰাই ল'ম। মাছখিনি অকণ ভাঙি দিয়া হৈছে তেতিয়া মানে গোটেইখিনি মিল হৈ যাব। আৰু অকণমান ভাজি পেলাই ঢাকনখন মাৰি দিম। আৰু এই কচুবিধ আমাৰ চাইডে মানে সময়ৰ লগে লগে খুব কমেই পোৱা হয়, আৰু যেতিয়া এনেদৰে পাওঁ এনেকৈ আনি পেলাই খোৱা হয়। আৰু যেতিয়া এই কচুৰ নিজৰ পানীখিনি এৰি পেলাই তেলটো বিৰিঙি উঠিব, তাৰপাছত এয়া আমাৰ খাবৰ বাবে ৰেডি হৈ যাব। আৰু এই ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা দেখিলে জনাব। যদি ভাল পায় এবাৰ ঘৰত বনাই চাব, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।